তো হে গাইজ কি খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোৱে জ্ঞাত যে অহা 27 অক্টোবৰ ৰাঘৱ আহি আছে সেয়েহে যতীন দা আমাৰ কলেজত আহি আছে আৰু টিমটো আহিব গোটেই ৰাঘৱৰ তো সেয়ে কলেজ যাব ওলাইছোঁ আৰু এতিয়া বৰ্তমান ধুনীয়াকৈ তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো একদম তাতে ষ্টাৰ্ট কৰিম তো ভিডিঅ'টো একদম ধুনীয়াকৈ লাষ্টত চাই থাকক ক'ত কি হয় সকলো একদম ভিডিঅ'টো দেখুৱাই থাকিম তো ব'লাৰ ভিডিঅ'টো আৰম্ভ আৰু এনেকৈ শিপাঝাৰ কলেজত ৰাঘৱৰ টিম আহি গ'ল আৰু সেয়ে সকলো ল'ৰা ছোৱালীলৈ আদৰিব গৈছে গেটৰ পৰা আৰু ময়ো আহিলোঁ একেলগে আৰু এনেকৈ আমি সকলো ল'ৰা ছোৱালীয়ে যতীন দাৰ আগে আগে পিছে পিছে যতীন দা আগবঢ়াই লৈ গ'লোঁ প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যিহেতু যাই আছে যতীন দা বৰ্তমান প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ আৰু অলপ পাছতে আৰম্ভ কৰিব যতীন দাই আজিৰ অনুষ্ঠান ৰাঘৱৰে সেয়ে সকলোৱে ভিডিঅ'টো লাষ্টলৈ চাই থাকক ক'ত কি কৰে प्रथमे शिपाझार महाविद्यालय अध्यक्ष कर्तव्य प्रणाम और सेवा जनाइছোঁ शिपाझार महाविद्यालय छात्र एकता सभार কোনো বিষয়ববীয়া ধন্যবাদ জনাইছোঁ লগতে তোমালোক সকলোকে দেৱী প্ৰদৰ্শনৰ ফালৰ পৰা বহুত আমাক আজি অসমীয়া চিনেমাৰ বিষয়ে তোমালোকৰ আগত দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়া কাৰণে আমি আহিছোঁ দেৱী প্ৰডাকশ্যনৰ দ্বিতীয় নিবেদন চিনেমাখনৰ নাম চিঞৰি কৰিলে ভাল লাগিব ৰাঘৱ চিনেমাখনৰ বিষয়ে অলপমান তোমালোকৰ লগত মত বিনিময় কৰিব লাগে চিনেমাখন কোন তাৰিখে ৰিলিজ হ'ব জানানে কোনকে চিঞৰি 25 অক্টোবৰ 27 অক্টোবৰ 27 অক্টোবৰত চিনেমাখনে মুক্তি লাভ কৰিব কলেজ নিশ্চয় বন্ধ থাকিব কাৰণ দুৰ্গা পূজাৰ পৰা লক্ষ্মী পূজাতে বন্ধ থাকিব গতিকে ফাৰ্ষ্ট গৈ চাবাগে নাই বিশেষ নকওঁ আজি আচলতে আমাৰ আৰু অলপমান প্ৰগ্ৰেম আছে গতিকে মই সময় আজি আমাৰ লগত আমাৰ টিমটোৰ বহুকেইগৰাকী সদস্য আছে ছবিখনৰ পৰিচালক মুখ্য অভিনেতা তথা মোৰ সহ প্ৰযোজক যতীন বৰা নিশিতা গোস্বামী জ্যোতিষ্মান কাশ্যপ আচ্ছা বিভাসক চিনি পাইছা নাই বিভাসক চিনি পাইছা নাই লোকে উৎপাদ লোকে কুম্ফু এইবিলাক চাইছিলে নাই তাৰ চিনাকি মোক হয়নে বিভাসে আমাৰ ৰাঘৱত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে আছে নৱাগত অভিনেতা অসমীয়া চিনেমাত নৱাগত অভিনেতা জীবিতেশ মজুমদাৰ কিন্তু কি নামটো জিবি বুলি ক'লেহে ভাল পায় বিশেষ নকওঁ সকলোকে 27 অক্টোবৰৰ পৰা চিনেমা গৃহত দেখা পাম বুলি আশা ৰাখিলোঁ চাবা নাই ৰ'ব মই মাইক্ৰফোনটো যতীনক দিছোঁ বাকীখিনি যতীনে আগবঢ়াই দিব প্ৰথমে এটা ডাইলগ কৈ লওঁ ভগৱান তইতো মোৰ চব ভাষাই পূৰণ কৰিছ চব ভাষাই মোক পূৰণ কৰিছ মাত্ৰ এটা পূৰণ কৰিলোঁ মোক পুঁজিপাতি বনাই দে ধনী মানুহ বনাই টকাৰ পৰা লৈ চিনেমাকে বিশেষ লৈ ঘূৰি ফুৰে সি আচলতে দানৱ আৰু দয়া মৰমৰ বোলাখন চিনেমাৰ কান্দত কঢ়িয়াই লৈ সি কিন্তু ৰাঘৱ কোনে নামনি যায় আমি আহিছোঁ আৰু শিপাঝাৰ এটা কাৰণে ভাল লাগে 94-95ত ইয়াত মই থিয়েটাৰ কৰিছোঁ তাৰ পৰা কণ্টিনিউ অনলাইনত কাম কৰি আছোঁ শিপাঝাৰখন এখানে মোৰ খুব নিজৰ জেগা আমি আহিছোঁ ৰাঘৱৰ সম্পৰ্কে কথা ক'বলৈ
বেছি কথা কোৱাতকৈ কিছুমান ডাইলগ ক'ব, কোনোবাই গান গাব, হয়নে কি কোৱা? এতিয়া ৰাঘৱ কোন তাৰিখে আহি আছে? নিশ্চিতাই নাচিব চাগে অলপ পিছত। এই ছবিখন আজি মৃদুলা বড়ো অহাৰ কথা আছিল, তেওঁ এটা সুবিধাৰ কাৰণে আহিব নোৱাৰিলে। জুবিন গাৰ্গ সংগীত পৰিচালনা কৰা এই ছবিখন, জুবিন গাৰ্গৰ গানবিলাক শুনিছা নাই তোমালোকে? কোনটো শুনিছা? এটা কিবা শুনিছেনে? চিলমিটো গান। মই প্ৰথমে দুটামান ইয়াত প্ৰমো আছে, এইকেইটা এবাৰ বজাই দিব মোক, তাৰপিছত আমাৰ ষ্টেপ ধ্বনি ৰেকৰ্ডছত উপলব্ধ ইউটিউব চেনেল ধ্বনি ৰেকৰ্ড। অলপ জোচ লাগে, জোচ। আমি মৰমতে চিপ্তি বুলি মাতো। তাই দেখিবলৈ যেনেকুৱা মৰম লগা, তাই একচুৱেলি ঘৰ মতা নামটো বিৰাট মৰম লগা, চিপ্তি। প্ৰথমে মই অতি শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকলক ইয়াৰ পৰাই মই সেৱা জনাইছোঁ। আৰু মোৰ অতি মৰম লগা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দীঘলীয়া নকৰোঁ, কাৰণ যিহেতু খুব বেছি গৰমৰ তোমালোক আহিছা, সেইটোৱে আমাৰ কাৰণে ডাঙৰ 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 কথা। আৰু আমি তোমালোকৰ এইখন মহাবিদ্যালয় যেতিয়া আমাক আমন্ত্ৰণ জনাইছে, আমি দৌৰি এইকাৰণে আহিছোঁ, কাৰণ আমিও দেহে কেহে বিচাৰোঁ যাতে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া চিনেমাই হওক, অসমীয়া নাটকেই হওক, থিয়েটাৰে হওক, এইখিনি যাতে আঁকোৱালি লয়, চাই। সেইকাৰণে আহিছোঁ, কাৰণ আজি তোমালোকৰ মাজতে বহুতো কিন্তু অভিনেতা অভিনেত্ৰী আছে বা বহুতো ছিংগাৰ্ছ আছে, যিসকল ওলাই যাব আৰু সাংস্কৃতিক পথাৰখনত কাম কৰিব। আমাৰ প্ৰচেষ্টা এটাই যাতে এই সাংস্কৃতিক পথাৰখন ডাঙৰ হৈ যায়, যাতে তোমালোকৰ নিচিনা কণ কণ মৰম লগা ল'ৰা ছোৱালীখিনি যাতে ওলাই আহি তোমালোকে কাম কৰিব পাৰা, যিসকল সাংস্কৃতিক পথাৰখনত কাম কৰিব বিচাৰে। আমাৰ সেই প্ৰচেষ্টা, সেইকাৰণে আমি আহিছোঁ। অত্যন্ত জৰুৰী। আৰু তোমালোকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী তোমালোকে চাবা, মা দেউতা অসমীয়া চিনেমা ৰিলিজ হৈছে, আমি চাব বিচাৰিছোঁ, এনেকৈ ক'বা বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু ৰাঘৱৰ কথা ইতিমধ্যে গম পাইছা, ২৭ অক্টোবৰ তাৰিখে ৰিলিজ হ'ব। সকলোৱে ৰাঘৱখন মৰম দিবা, আঁকোৱালি ল'বা বুলি আশা ৰাখিছোঁ। আৰু বিশেষ যতীন দাই এটা ডাইলগ ক'লে, মই এক লাইনে কওঁ নেকি বাৰু? কাৰণ এটা বস্তু সঁচা কথা, ভাল পোৱা আৰু প্ৰেম কিন্তু কলেজৰ পৰাই আৰম্ভ হয়। যিমান চিঞৰ মাৰিছে ইয়াত মই গম পাইছোঁ। আৰু গতিকে এই মৰম ভাল পোৱা সদায় বন্ধুত্ব তোমালোকৰ মাজত গোটেই জীৱনলৈ থাকে, যাতে তাকে আশা কৰিছোঁ। এই বন্ধুত্ব আগুৱাই লৈ যাবা। কেতিয়াও কলেজীয়া বন্ধু আটাইতকৈ ডাঙৰ বন্ধু হয়, আৰু সেই বন্ধু কেতিয়াও জীৱনত নহয়। আচলতে ডাইলগটো যেতিয়া ভাল পোৱা আৰম্ভ হয়, তোমাক ভাল পাওঁ বুলি ক'বলৈ মনত সাহস নাই, নোকোৱাকৈ থাকিবলৈ মনত ইচ্ছাও নাই। কি
এয়াই সঁচা ভাল পোৱা। বাৰু শিল্পী টোপনিতে ইতিমধ্যে কৈছে নৱনীতাবাই যে আমাক যেতিয়া ৰীল কৰিব ফটো তুলি পেলাই হেৰি কৰিলে নহ'ব দেই, ভালকে ধুনীয়াকৈ কিন্তু ৰীল বনাব লাগিব আৰু আমাক টেগ কৰিবা, আমি ষ্টৰীত আপলোড কৰিম। আৰু চিনেমাখন 27 তাৰিখে ৰিলিজ হ'ব, সকলোৱে চাবা। এইকেইটা মই সকলোৰে লগতে কৰোঁ, এই কামটো মই তোমালোকৰ লগতো কৰিব বিচাৰিছোঁ লাষ্ট, তাৰপিছত মই শেষ কৰিম। প্ৰথমতে সকলোৱে ৰাইট হেণ্ডখন আপ কৰা, সকলোৱে। তাৰপাছত বাওঁ হাতখন উঠোৱা, সোঁ হাতখন নমাই নিদিবা, দিলা উঠালা। এতিয়া সোঁ হাতখন বাওঁ কান্ধত দিয়া আৰু বাওঁ হাতখন সোঁ কান্ধত দিয়া। ইছলাম ये जादू की छप्पी है। জোৰকে ইয়াৰ পৰা তোমালোক সকলোকে খাবত এটা মাৰি ধৰিছোঁ আৰু মই মাইক্ৰফোনটো চিনাকি কৰি দিছোঁ বিভাস, চিনাকি কৰিলোঁ অলৰেডি। কিবা এটা শ্বৰ্টকৈ আমাৰ আৰু 2 জেগাত যাব আছে। বিভাসৰ কিবা এটা ডাইলগ এটা মাৰিলে ভাল লাগিব ন? অলৰেডি বহুতখিনি কথা ক'লে, মই ডাইলগ এতিয়া নামাৰোঁ। চ' আমাৰ চবে ফটো তোলাত ব্যস্ত হৈ আছে। কোন তাৰিখে ৰিলিজ হৈ আছে? এইবাৰ যাতে ভুল নহয়, চবে হলত গৈ ফিল্মখন চাওক, চাই পেলাই চবৰে ৰিভিউবিলাক দিয়ে। থেংক ইউ। জিবিনেশ সৰু সংগীত গালে। কি খবৰ সুভাজাত? এবাৰ ৰাঘৱৰ কাৰণে চেয়াৰিং। ৰাঘৱ ইমান ধুনীয়া ধুনীয়া হাঁহি সকলোকে চাই সঁচাকৈ বহুত ভাল লাগিছে। বহুত প্ৰথম অসমীয়া চিনেমা তোমালোকৰ সন্মুখত আহিব পাৰি, তোমালোকৰ মৰম আৰু আশীৰ্বাদ ল'ব পাৰিছোঁ, সেইকাৰণে সঁচাকৈ বহুত ভাল লাগিছে। 27 তাৰিখে সকলোকে লগ পাম চিনেমা ঘৰত। চ' থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। জ্যোতিষমান আহিছে আমাৰ। কি খবৰ? সকলোকে শাৰদীয় দুৰ্গা পূজা আহি আছে, উৎসৱৰ বতৰ, সকলোকে উৎসৱৰ শুভকামনা জনাইছোঁ। এই শাৰদীয় দুৰ্গা উৎসৱৰ দুৰ্গা পূজাৰ লগত কি আহি আছে ইতিমধ্যে গম পাইছে, 27 অক্টোবৰত মুক্তি লাভ কৰিব। আচলতে মই এটা কথা ক'ব বিচাৰোঁ যে 1935 চনত যি অসমীয়া চলচ্চিত্ৰৰ স্বৰ্ণিল যাত্ৰা আৰম্ভ হৈছিল, তাৰে পিছত কালক্ৰমত আহি আজি যতীন দাহঁতে 2-3টা দশক ধৰি আছে। গতিকে আমাৰ অসমীয়াই যতীন দাহঁতক দিব লগা ভালেখিনি আছে। গতিকে আপোনালোকৰ মাজতো বহুত এনেকুৱা আছে যিয়ে অভিনয় পথাৰখনত বা সংগীতৰ পথাৰখনত নিজে আগুৱাই যাব বিচাৰি। গতিকে এই পথাৰখন জীয়াই ৰাখিবলৈ হ'লে আমি অসমীয়া সংস্কৃতি জীয়াই ৰাখিবই লাগিব। তাৰ কাৰণে সকলোৱে আহি ৰাঘৱ চাবনে? ধন্যবাদ। 27 তাৰিখে সকলোকে লগ পাম। আমি আজিলৈ আহোঁ, সকলোকে লগ পাম সোনকালে। যোৱাৰ আগতে আমি তোমালোকৰ লগত এখন চেলফি তুলি কিছু স্মৃতি তোমালোকৰ লগত লৈ যাওঁ। 27 অক্টোবৰত তোমালোকে চিনেমাত ক'ত চোৱা? মঙলদৈত আমি আকৌ চেলাখনত তোমালোকক লগ পাম। সকলো খালি ৰাঘৱৰ কাৰণে এটা হাত চাপৰ